হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে চাগে। আজি হৈছে দেউল মহোৎসৱৰ প্ৰথমটো দিন। তো বৰপেটা সত্ৰৰ কীৰ্তনঘৰৰ পৰা ৰাইজিং ক্লাবলৈ এটা শোভাযাত্ৰা ওলোৱা হৈছে। প্ৰত্যেক বছৰে হয়, এইবাৰো হৈ আছে। এই যাত্ৰাত যোগদান কৰিছে মমিতা মিশ্ৰ আৰু কে আৰু এজনী আছে, ছোৱালীজনীৰ নাম বাৰু মই পাহৰিছোঁ, কিন্তু বাকী যিয়ে নহওক এই যাত্ৰাত অংশগ্ৰহণ কৰিছে আটাইতকৈ ফেমাছ দুইজন ব্যক্তি, মমিতা মিশ্ৰ আৰু কে মোহন। যোৱাকালি বিলত্ৰী হাতীপেটা শোভাযাত্ৰা আছিলে বৰপেটা সত্ৰক লগি। আজি মেইন দেউল আৰম্ভণি হৈছে, যিটো আজি 13 মাৰ্চ। আজি বৰপেটা সত্ৰৰ পৰা ৰাইজিং ক্লাবৰ এই শোভাযাত্ৰা আৰম্ভণি হ'ব। আৰু লগতে থাকিব কে মোহন আৰু মন্মিতা মিশ্ৰ। তেওঁলোকে কিছু বক্তৃতা দি আছে, অকণমান শুনোৱা হওক, যিকৈ সংবাদ মাধ্যম আহি উপস্থিত হৈছে ইয়াত। তো আমাৰ এই শোভাযাত্ৰা আৰম্ভ হৈ গ'ল। তো এটা এটাকে দল কীৰ্তনঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ যাই মাত্ৰক মেইন দুৱাৰ হৈছে ৰাইজিং ক্লাব, তালৈ যাব আৰু তাতে হোলী গীত অংশগ্ৰহণ কৰিব। ভালে থাকক, জীৱনবোৰ ৰঙীন হৈ পৰক, দীঘল নকৰোঁ। আমি বৰপেটাত আছোঁ, শোভাযাত্ৰা ৰঙৰে জুই জুৰিলাজি পলাশৰ ডালতে, ফাগুণৰে বালাগিল নিকুঞ্জ বনতে। আমি খেলো কৰি বসন্ত বেলাতে, আমি খেলো কৰি বসন্ত বেলাতে, ফাগুণৰে বালাগিল নিকুঞ্জ বনতে, ফাগুণৰে বালাগিল নিকুঞ্জ বনতে। কোকিলে কুহুৰি উঠে বনে উপবনে, তৰুবৰে ডালে পাতে নৱৰহন সানে, তাতে মধু চুমি উৰি ফুৰে উৰে উলাহতে, ফাগুণৰে বালাগিল নিকুঞ্জ বনতে। ৰঙৰে জুই জুৰিলাজি পলাশৰ ডালতে, ফাগুণৰে বালাগিল নিকুঞ্জ বনতে। বিপিন বিহাৰী হৰি নৱ ঘন শ্যাম, ব্ৰজেৰ স্বৰ
তো আমি ডাইৰেক্ট এনেকৈ বুলি আমি ইয়াক বাটৰ হলি বুলি কওঁ। ডাইৰেক্ট আমি ৰাইজিং ক্লাবলৈ যাত্ৰা কৰি আছোঁ এনেকৈ খোজকাঢ়ি। তো আৰু অকণমান দূৰ আছে, তাতো আমি ৰাইজিং ক্লাব যাই পাম। তাতে আপোনালোকক দেখুৱাম বাৰু। তাতে মনমিতা মিশ্ৰাও অলপমান গীত গাব পাৰে, নিশ্চয় দেখা কৰে, নিশ্চয় চেষ্টা কৰিম আৰু। তো ফ্ৰেণ্ডছ, এয়া চাওক, মোৰ পিছফালে আছে অসমৰ এগৰাকী গায়িকা মৰ্মিতা মিশ্ৰ। তেওঁ আমাৰ বৰপেটা সত্ৰ নগৰীত শোভাযাত্ৰাত অংশগ্ৰহণত ট্ৰেভেল হৈ আহিছে। ইয়াত জিৰণি ল'ব। তো এইবিলাক হৈছে আমাৰ দলবিলাক আহি ইয়াত যিবিলাক আমাৰ প্ৰতিযোগিতা দিয়া হৈছে, ইয়াত হোলী প্ৰতিযোগিতা, তাত অংশগ্ৰহণ কৰিব। অংশগ্ৰহণত যিবিলাক পুৰস্কৃতাৰ পায় সেইবিলাকক তাৰমানে পুৰস্কাৰ দিয়া হ'ব। তো কিছু দেৰিমান পৰিমাণে ইয়াত আমাৰ যিখন যাত্ৰা আছিলে, শোভাযাত্ৰাখন ইয়াতে সমাপ্ত হ'ব। আৰু ইয়াৰ পৰা আমি পোনে পোনে নিজৰ ঘৰলৈ গুচি যাম। ধন্যবাদ।